বাই বাই টাটা গুড বাই। এতিয়া আমি তাৰমানে ৰুমক বাই বাই দি হোটেল চোটেল চব বাই বাই দি পেলাই এতিয়া ফাইনেলি ট্ৰেইনত বহিলোঁ। এতিয়া দুটা ফিল লৈছোঁ, আহতে আহিলোঁ প্লেইনত, এতিয়া যাতে গ'লোঁ ট্ৰেইনত দুটা ফিল দিলোঁ মানুহবিলাক। তাৰমানে আজি যে আহিম ক্লিয়াৰ হোৱা নাছিল কথাটো, সেইকাৰণে মই সেইটো আগৰ ক্লিপটোত কৈছোঁ বোলে ক্লিয়াৰ হয় নে নহয় এতিয়া গম পোৱা নাই। বৰ্তমান এতিয়া ফাইনেলি ক্লিয়াৰ বুলি ক'লোঁ যা। লগতে আৰু চিটও থাকি চিটো জেনেৰেল দুটা চিট আগলাই দখল কৰি লৈছোঁ আমি। জেনেৰেল ডাব্বা মানুহ চানুহ নাই, এতিয়া বিন্দাছ যাই থাকে বাহিৰত নাজাৰত এই চেন্নাই এই ৰুট চেঞ্জ হ'ল গম পাইছি নে? ইফালে আৰু কোনোবা বেলেগ জেগা যায়। লাষ্ট একদম ফাৰপাক লাগে লগ পাই আছোঁ নাকি আমি একদম পুৱা লাগ পাম। এতিয়া চপাৰতে যাই থাকোঁ, মাজে মাজে কিবা অলপ আপডেট দি থাকিম দে। গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মিন্টুছ ব্লগ। আজি আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জেনেৰেল ডাব্বাতে আহিছোঁ। এতিয়া ৰাতি টোপনি চুপনি নহ'ল ওলাব, এনেই বহি বহি কাটিছোঁ। আৰু মিন্টুৱে এই তাতে বহি আছে। আৰু চাব পাৰে মানুহ চানুহ নাই, পুৰা খালী। বাহিৰত এইটো নাজাৰা, পুৱাৰ নাজাৰা। 8টা বাজিব 5 মিনিট আছে। পুৱাহে যাই পাম ক'লে 8টা। এই যিটো বতাহ লাগছে ঠাণ্ডা লাগিছিলে এখন কাপোৰখন উঠছোঁ। চপা ৰাতি আকৌ নাখাকে হৈ গৈছোঁ আমি। পুৱাই একদম পাই পেলাই শাকে সুটাই গোটাই ভৰাই দিছোঁ না, এতিয়া ফুল ভাগাৰ আহি গৈছোঁ। দেখলা ভিডিঅ' আপলোড হৈ আছে, তাৰমানে স্পেচ ফুল হৈ গৈছে। কিছুমান ক্লিপ সোমাবাই নোৱাৰিলোঁ যে আমাৰ জেকেটা ভাল ক্লিপতে সোমাই, আৰু এডিটিংটোৰ গুৰুত্ব দিয়া নাই বেছি। অনলি তাৰমানে কিবাকৈ ভিডিঅ'টো আপলোড দি আছোঁ। এইটো ষ্টেচনৰ নাম ভাটলুৰ। এতিয়া আমি পালোঁ বিশাখাপট্টনম। পাহাৰ চাহাৰ আৰু এই বিল্ডিং চিল্ডিং আছে ইমুখে। ৰাতি 12টা বজাত উঠি এতিয়া পুৰা 2:10 হ'ল। পুৰা এনেকৈ খালী খালী আহি আছে ন, মানুহ নাই। দখল কৰি লৈছোঁ যি গোটাই পুৰা খালী খালী চাব পাৰে, য'তে মানুহে নাই, য'তে বহাইছে আৰু তাৰমানে। শ্লিপাৰ ডাব্বা নহয় ন, জেনেৰেলৰ ডাব্বা। আমাৰে ৰাজতে আমি ৰাজপুত খিনি তুলিছোঁ, অলপ দেখিছোঁ। এতিয়া আৰু ৰাতিটো যাম আৰু এনেকৈ ৰাতিটো যাই থাকিব লাগিব, কালি পুৱাহে পাম। তথাপিও বিৰক্তি লাগি যায় এনেকৈ হাজাৰত আগ জাগাতে লাগে বিৰক্তি, কিন্তু তাৰে মাজত যিগিলা নাজাৰা সন্মুখত আহে তেতিয়া আৰু অলপ ভালো লাগে চাই পেলাই। তাতে থাকাতে ৰুমটোত বৰিং আছে। এতিয়া এডমিট আছে, এতিয়া জেইলৰ কৈ দি আনা দি আছে। আকৌ কৰিব পৰা নাই। আৰু আকৌ খাবা চাবও বনাই নে খাবা মানে আমি যিটো ডাব্বাত আছোঁ মেইনলি এইটো ডাব্বাত এটা বেপাৰীও নাই। বেপাৰীৰ বিধাৰে নাই, খাব লাগিলে বিষ্ণুকে যাব লাগে। তাই ঠিক পেলাগে নেকি? মানে ইঞ্জিনটোৰ কাষতে ইঞ্জিনটো লাগে একদম আগমুখে। মেইন মানুহখিনি পিছমুখে খাব পায়, আমি এতিয়া ড্ৰাইভাৰৰ উকে উকে যাই আছোঁ। ইয়ে বীৰ হৈছে নেকি বাহিৰ মুখেদি তাৰমানে বিজা লৈ গৈছে মুখ চুখ পুৰা। আকৌ খাবা চাবা বনাই শ্ৰীকাকুলম ৰোড। ৰাতি হৈ গেল গোটাই ৰাতিটো থাকিলোঁ, দিনটো থাকিলোঁ, আৰু ৰাতিৰ নাজাৰা আহি গেল। কি এনে লাগছি কালি পুৱাই ডাইৰেক্ট কলিকতাত আৰু লাগ পাম। কি বস্তু হৈছে ফাইনেলি হাতত আহি গৈছে। ছাৰপ্ৰাইজ বুলি ক'ব লাগিব আমাৰ খাই লোৱা নেমেলো খাইছোঁ ভাটি পেলাই 2 তলামান, আৰু এখিনি পুৱাকালি যাব লাগিব মালটো।
ট্ৰেইনত বেপাৰীৰ উৎপাদত যাব নোৱাৰি কিন্তু আমি মাতি আনিছোঁ বেপাৰী মাতি আনি দেখিব লগা হৈছে মাতি ক'ত আনিছো ই মাতাৰ পিছতো নাহিলো এইফালে এতিয়া কলকাতা পালোঁ 9:30 বাজছি এতিয়া ইয়াৰ পৰাই ফ্লাইটত যোৱাৰ মাথা মাৰি আছোঁ এয়াৰপৰ্টত যাই আছোঁ এতিয়া আমি পাছত এখন বাছ ইয়াৰ পৰাই মোটামুটি 15 কিলোমিটাৰমান আছে আৰু হ'লে তাকে যায় অলপ ৰেষ্ট ল'ম ফ্লাইট আছে হ'ল 3টা বজাত আছে 3টা বজালৈকে ৰখিব লাগিব কিন্তু আছিলোঁ চেন্নাই থাকিব লগা হৈছে কলিকতাত ইমান এটা দুখৰ কাহিনী আৰু গৰমটো ইমান বেছি তেল উলিয়াই ফেলছি গাড়ী বৰ্তমান আকৌ খানা এয়াৰপৰ্টত যাই পেলাই খোৱাৰ ব্যৱস্থাটো কৰি আছোঁ মানুহটো টেনশ্যনত এতিয়া মাথা নষ্ট হৈ যাব এই চেণ্ডেল যদি পিন্ধি পেলাই এয়াৰপৰ্টত আহিছে তাতে এতিয়া কৈ আছে যে চেণ্ডেল পিন্ধা মানুহ ময়ে একলাই উঠিম দে দিনত আজি আশাটো পূৰা নহ'ব আজি দিনত দেখা হ'ব কিয় মন কিয় বেয়া আপোনাৰ নহয় খালোঁ না অলপ ভাগাত চেণ্ডেলযোৰৰ কাৰণে বেয়া লাগে চেণ্ডেলটো মাৰোঁ বুলি এইযোৰে চেণ্ডেল তেল চল চেণ্ডেল পিন্ধি ফ্লাইটৰ ওপৰত ইয়াৰ পৰা দেখা পায়ে দে অলপ চলপ এই এখন ভালকৈ দেখি আছোঁ বহুত টাইম ৱেইট কৰি পেলাই উঠিলোঁ দে প্লেইনত চাই দিয়ক সেইটো Ladies and gentlemen, बमबारी सुपर 100 की सुरक्षा सूचना के लिए कृपया हमारी कैबिन क्रू की ओर ध्यान दें। कुर्सी की पेटी इस तरफ से बांधें, कसने या ढीली करने के लिए इस तरफ और पेटी खोलने के लिए इस तरफ फ्लैप उठाएं। পেঞ্চা লাগে মটন বিৰিয়ানী খালোঁ খা দেখি মানুহটো চিবিয়াৰ পানী কৰি মোক কি সুধি আছে চাওঁ চিবিয়াৰ পানী পৰা নাই মানে মালটো পুৰা একদম হেৰি কৰা আছে চিকেনো আছে মাথানো আছে আশা লাগে মই ক'লো
গুৱাহাটী আহি পালোঁ নামিব লাগে আৰু গাড়ী বিচাৰি ঘৰত যাব লাগে